Hi everyone, সকলোৱে ভালে আছে নে? মোৰ ভালেই। মই সুকন্যা মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি কোনো ৰেচিপি লৈ মই অহা নাই। আজি মই যোনটো পাৰ ভিডিঅটো যে আগতে কৈছিলো, হেতু যোনটো তেল ইউজ কৰো বুলি কৈছিলো, সেই তেলটো আপোনালোকক দেখুৱাম বুলি ভাবিছো আজি। আৰু তেলটোৰ বেনিফিটছ খিনিও কম। বেনিফিটছ খিনি মই লাষ্টত দেখুৱাই দিম আপোনালোকক। চাই যাব ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে। ঠিক আছে, বলক ভিডিঅটো তেতিয়াহ'লে আৰম্ভ কৰোঁ। মোৰ সিক্ৰেট তেলটোৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব চাওঁচোন আহক। এয়া নাৰিকল তেল লৈছোঁ, মই পতঞ্জলিৰ ইউজ কৰিছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে। আৰু লাগিব এয়া নিম পাত, এইখিনি শুকুৱাই থৈছিলোঁ মই, এইখিনি ভালকৈ এতিয়া ধুই ল'লোঁ। আৰু এয়া লৈছোঁ নৰসিংহখিনিও মই অলপ শুকুৱাই থৈছিলোঁ। আৰু লাগিব এয়া লৈছোঁ জবা ফুল, এইখিনিও ভালকৈ ধুই ল'লোঁ। এই কেইপামান মই শুকুৱাই থৈছিলোঁ আৰু এইপাহ ফ্ৰেছ আজি চিঙা। আৰু এয়া লৈছোঁ মিঠি গুটি, আৰু এয়া লৈছোঁ অকণমান 1 চামুচ চাহপাত। আৰু আপোনালোকৰ ঘৰত যদি জেতুকা আছে তেন্তে জেতুকাখিনিও শুকুৱাই পেলাই এনেকৈ ইউজ কৰিব পাৰে। এতিয়া বাটি এটা গেছত উঠাই ল'লোঁ। মই একেবাৰে ল' ফ্লেমত থৈছোঁ গেছটো, আপোনালোকেও ল' ফ্লেম কৰি ল'ব। এতিয়া নাৰিকল তেলখিনি দি ল'লোঁ। এতিয়া ইয়াত দিম প্ৰথমে মিঠি গুটিখিনি মই প্ৰায় 1 চামুচ মানে লৈছিলোঁ। এতিয়া নৰসিংহখিনি দি ল'ম। এতিয়া দিম জবা ফুল কেইপাহ। এতিয়া দিম নিমপাতখিনি। এনেকৈ অলপ এতিয়া দি ল'ম চাহপাতখিনি। এতিয়া এনেকৈ অলপ সময় গেছৰ ওপৰতে থাকিবলৈ দিম। প্ৰায় 10-15 মিনিটৰ পিছত আকৌ চাই ল'ম যে কালাৰটো চেঞ্জ হৈছে নে। যদি অকণমান কালাৰটো চেঞ্জ হয় তেতিয়াহ'লে আমি এনেকৈ গেছটো অফ কৰি থৈ দিম। প্ৰায় 10 মিনিটৰ পিছত গেছটো অফ কৰি ল'লোঁ। এয়া চাওক কালাৰটো চেঞ্জ হৈছে, এনেকুৱা কালাৰে লাগিব আমাক। এতিয়া এইখিনি ঠাণ্ডা হোৱালৈকে এনেকৈ ৰাখি দিম গেছৰ ওপৰতে বা ফেনৰ তলতো থ'ব পাৰে। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এটা চিচাৰ বটলত এইখিনি ভালকৈ চেপি লৈ সুমুৱাই ল'ম। আৰু যিখিনি মিঠি গুটি সেইখিনি থাকিবলৈ দিব, আঁতৰাই নেপেলাব, থাকিলে তেলটোৰ কাৰণে ভালেই হ'ব। এইখিনি চাওক তেলখিনি মই চিচাৰ বটল এটাত ভৰাই ল'লোঁ। সদায় এইটো বটলতে থওঁ। আৰু এয়া চাওক তলত এইবোৰ থাকিলেও একো প্ৰব্লেম নাই। ইয়াৰ বেনিফিটছখিনি এতিয়া কৈ যাওঁ, একেলগে কৈ যাম মই বেনিফিটছখিনি। এইখিনি বস্তুৰ ইউজে আপোনালোকক যোনটো চুলি কম বয়সতে পকে, যোনটো সমস্যা মোৰ আছিলে সেইটো লাহে লাহে যাবগৈ যিসকলৰ আছে। আৰু এটা কিছুমানৰ ছালত অলপ খজুতি হয় সেইবোৰ যাব, বা উফিৰ সমস্যা, স্প্লিট এণ্ডছ যোনটো চুলিটো তলটো ফাটি যায়, সেইবোৰ সমস্যাও লাহে লাহে দূৰ হ'ব। আৰু যিসকলৰ মানে বহুত কম চুলি, মানে সিহঁতটো দেখি থাকে কিবা ষ্টাইল কৰিলেও ভাল নালাগে, তেনেকুৱাবোৰৰ ভলিউমটো বঢ়াব। আৰু বহুত চুলিখিনি হেল্ডি হ'ব, স্মুথ হ'ব। আৰু যিসকলৰ চুলিখিনি অলপ ফুলি থাকে সেইসকলৰ লাহে লাহে তেলটো ইউজ কৰিলে সেইখিনি চুলিখিনি পৰি যাব। আৰু মই চাহপাতটো এইটো কাৰণেই ইউজ কৰিছোঁ যে চাহপাতে আমাৰ চুলি সৰাটো বহুত কমায় আৰু আমাক এটা শ্বাইন দিয়ে, যোনটো ভাল লাগে। আৰু এটা কালাৰ দিয়ে বাৰ্গাণ্ডি টাইপৰ, মোৰ কালাৰটো ভাল লাগে, সেইবাবে মই চাহপাতটো ইউজ কৰিছোঁ। এনেই আপোনালোকে স্কিপো কৰিব পাৰে। আৰু এইকেইটা তেলটো ইউজ কৰি চাব, নিশ্চয় ভাল পাব, 100% ভাল পাব, মোৰ বিশ্বাস। এয়াই
আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আকৌ সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই